ফাৰ্ষ্ট প্ৰথমটো পিকনিক আৰু আমাৰ এই ডিচেম্বৰ মাহৰ আৰু আজি আমি দেহাহাটৰ স্কুলৰ গাৰ্জেনবিলাক ওলাইছোঁ সকলো একেলগে আমি যাম আজি চইলত ক'ত যোৱা তোমাৰ আমি আহি ঠাইডোখৰ পাই গ'লোহি আমাৰ অহা অকণমান দেৰি হৈছিলে বাকী ৰাইজবিলাক আগতীয়াকৈ পালেহি হ'লেও আমি পাই সকলোৱে হাতে পাতে কামবোৰ লাগি গ'লোঁ সকলোৱে পাচলি কটাৰ পৰা আদি কৰি কোনে কি বাচন আনিছে সকলোৱে উলিয়াই মেলি ৰেডি কৰিছে ফাইনেলি আজি আমাৰ পিকনিকটো হ'ল আৰু দেই গাড়ীখন সেইপিনে দি দিব লাগিব এইপিনৰ পৰাহে মাৰিছে আজি আমাৰ স্কুলৰ গাৰ্জেনসকলৰ আজি পিকনিক ফাইনেলি আমি পালোহি বগী নদীৰ চইল আৰু আমাৰ সকলোৱে এয়া পাচলি কটাত ব্যস্ত সকলোকে একেলগে নদীলৈ এপাক আনিম বুলি ভাবিছিলোঁ কিন্তু আমি যেতিয়া মানে পাচলি ধোৱা বা বাচন ধুবলৈ কিবা কৰিবলৈ আহিলোঁ ইহঁতি মানে নেৰে আমাৰ পাছে পাছে আহি নদীত নামিলেহি নদীখন একদম বাম বাৰু সেইকাৰণে চবকে এপাক এপাক হেঁপাহটো পলুৱালোঁ মানে নমালোঁ তাৰ মাজতে সেই ইহঁত দুটা দেখিছেই নহয় পানীত একদম বহিয়ে দিলে আৰু মানে পূৰা হেঁপাহেৰে পানী ঠেলিলে আৰু এইকেইটা দেখিছেনে একদম দৌৰি দৌৰি ভাগৰ লাগি অৱশেষত অৱস হৈ বহি পৰিলা এইয়া এইফালে আমাৰ হাঁহৰ মাংস ফাইনেলি হৈছেগৈ আৰু আমাৰ এয়া ল'ৰা ছোৱালীসকলক খাবলৈ দিয়া হৈছে যিহেতু দিন ছুটি মানে সময়টো কেনেকৈ গ'ল গমেই নাপালোঁ তাৰপিছত আৰু এই কুকুৰবোৰ দেখিছে নহয় চবেই ৰখি আছে খাবলৈ মানে ল'ৰা ছোৱালীখনে একদম দেখি ফূৰ্তিতে সিহঁতৰ ফালেহে মানে বেছিকৈ চাই আছে খেদিলেও নাযায়
ফাইনেলি আমালৈ বাতিখিনি বহা হৈ গ'ল আৰু মানে চবে খোৱাৰ পিছত আমি বহিম আৰু তাৰপিছত আমি এতিয়া খাবলৈ বহিলোঁ। আমি আৰু মানে গামলা চামলা লৈ লৈছোঁ আৰু ধুনীয়াকৈ গোটেইকেইজনী একেলগতে। আজি ফাইনেলি পিকনিকটো বহুত বেছি ভাল লাগিলে, মানে ডিচেম্বৰ শেষৰ পিকনিক হয় আজি এইটো। দাম বেছি সেইকাৰণে নাই। Jangan.